নমস্কাৰ। আজি ভাত সাজ আমি কেনেদৰে খালোঁ আহক এবাৰ চাওঁ। আজি লৈছিলোঁ মই কচুহিয়ৰি দালি আৰু কঁঠাল গুটি। মই গাজ টেঙা দি বনাম। প্ৰথমে বইল কৰি ল'লোঁ। বইল কৰি লোৱাৰ পিছত ইয়াত তেল মাৰি দিলোঁ, অকণমান তেল দিছোঁ। তাতে নিমখ হালধি সকলো এড কৰি দিলোঁ। এড কৰি দিয়াৰ পাছতে মই গাজ টেঙা অলপ তাত দি দিলোঁ। দি দিয়াৰ পাছতে মোৰ ইয়াত চব্জি হৈয়ে গ'ল। দেখিছে নহয়, ইমান ধুনীয়া হৈছে চব্জিকণ। আনহাতে আকৌ কেৰাহীটো সম্পূৰ্ণ তাপত কৰি তাত মই গাহৰিখিনি ঢালি দিলোঁ। গাহৰিখিনি ঢালি দিয়াৰ পাছতে ভাজি তেল ওলোৱাৰ পাছত তাত মই নহৰু আৰু পিঁয়াজ এড কৰি দিলোঁ। নুখুন্দাকৈ দিছোঁ দেই, গোটা কৰি দিছোঁ। আৰু পিঁয়াজখিনি অকল সৰু সৰুকৈ কাটি দিছোঁ আৰু তাৰপিছত এনেকৈ অলপমান টাইম ভাজি ল'ম। ভাজি লোৱাৰ পাছতে তাত মই খৰিচাখিনি মানে গাজ টেঙাখিনি তাত মই এড কৰি দিম। এড কৰি দিলোঁ। এড কৰি দিয়াৰ পাছতে 2 মিনিটমান মই ফ্ৰাই কৰি ল'ম, ভাজি ল'ম সম্পূৰ্ণ সিজালৈকে। তাৰপিছত আনহাতে ভাত বাঢ়ি ল'লোঁ। ভাত বাঢ়ি কঁঠাল গুটি, কচুহিয়ৰি দালি, গাজ টেঙাৰ চব্জি, আনহাতে আকৌ গাহৰিৰ লগত নক'ব আৰু একদম গাজ টেঙা দি বনাই লৈছোঁ। তাৰপাছত কেৰেলা ফ্ৰাই, ভাত কেৰেলা মই ভাতত দি দিছিলোঁ আৰু পিঁয়াজ লৈছোঁ। আজি ভাত সাজ আমি এনেকৈ খালোঁ আৰু কেনে পালে কমেণ্ট এটা কৰি জনাব। ধন্যবাদ।